My dear students of class 10, আজি আমি তোমালোকৰ বিজ্ঞান কিতাপৰ চেপ্টাৰ 6 জীৱন প্ৰক্ৰিয়া লাইফ প্ৰচেছত থকা কিছুমান নিৰ্বাচিত বিষয়বস্তু লৈ আলোচনা কৰিম। আশা কৰোঁ তোমালোকে সকলোৱে ভালে আছা আৰু ভিডিঅ'টো মন দি চাবা। বাকি অংশ যিখিনি থাকিব সেয়া আমি পাছৰ ভিডিঅ'বোৰত বেলেগে আমি বনাম আৰু তোমালোকে চাবা। মই ভাবোঁ সেইখিনিৰ পৰা তোমালোকে বহুত কিবা কিবি শিকিব পাৰিবা। এতিয়া আহা আজি আমাৰ আলোচনাৰ প্ৰথম যিটো বিষয়বস্তু সেয়া হৈছে পৰিপুষ্টি, যাক ইংলিছত নিউট্ৰিশ্যন বুলি কোৱা হয়। পৰিপুষ্টি কি তোমালোকৰ কিতাপৰ পেজ নম্বৰ 94ত সেয়া দিয়া আছে। জীৱদেহৰ বাহিৰৰ শক্তিৰ উৎস, যাক আমি আহাৰ বুলি কওঁ, সেই উৎসৰ পৰা জীৱদেহৰ ভিতৰলৈ শক্তি স্থানান্তৰণৰ এক প্ৰক্ৰিয়া আছে আৰু এই প্ৰক্ৰিয়াটোক পৰিপুষ্টি বুলি কোৱা হয়। তোমালোকে চাগে গম পালা। সেয়া আমি আৰু বিশেষ ব্যাখ্যা নকৰোঁ, এক্সপ্লেইন নকৰোঁ, সংজ্ঞাখিনি পঢ়োঁতেই তোমালোকে গম পালা। কিন্তু এটা কথা মনত থবা, আমি যিখিনি খাদ্য খাওঁ তাৰ কিন্তু সৰহখিনি খাদ্যৰ উৎস হৈছে কাৰ্বন ভিত্তিক। আৰু যিহেতু আমাৰ এই খাদ্য জটিল, সেই জটিল খাদ্যখিনি সৰল অৱস্থাত ৰূপান্তৰিত কৰিবৰ কাৰণে আমাৰ দেহত কিছুমান উৎসেচক এনজাইমৰ দৰকাৰ হয়, সেয়া আমি পাছত পাম। ইয়াৰ পিছত আমাৰ দ্বিতীয় যিটো পইণ্ট আছে আলোচনাৰ বিষয়বস্তু, সেয়া হৈছে উদ্ভিদ আৰু প্ৰাণীৰ খাদ্যৰ উৎস। পোনপ্ৰথমে আমি ক'ম যে উদ্ভিদ আৰু প্ৰাণীৰ খাদ্যৰ উৎস ভিন্ন আৰু উদ্ভিদক আমি স্বপোষী বুলি জানো। স্বপোষী অৰ্থাৎ উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে আৰু সেই প্ৰক্ৰিয়াটোৰ এটা নাম আছে, যাক আমি সালোক সংশ্লেষণ বুলি কওঁ। বায়ুমণ্ডলৰ পৰা জলীয় ভাপ, কাৰ্বন ডাই অক্সাইড, সূৰ্যৰ পোহৰ আৰু পত্ৰশৰীত এইকেইটা বস্তুৰ সহায়েৰে উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়াটো সম্পন্ন কৰে আৰু নিজৰ খাদ্য শ্বেতসাৰ উৎপন্ন কৰে। সেইবাবে উদ্ভিদক আমি স্বপোষী বুলি কওঁ। নিজৰ খাদ্য নিজেই প্ৰস্তুত কৰে খুব সৰল জৈৱিক পদাৰ্থৰ পৰা। কিন্তু প্ৰাণীৰ খাদ্যৰ উৎস ভিন্ন ভিন্ন, অৰ্থাৎ উৎসৰ ওপৰত যদি বেছ কৰি আমি কথাটো ক'ব বিচাৰোঁ, তেতিয়াহ'লে আমি দেখি পাম যে আমি প্ৰথমতেতো প্ৰাণীক পৰপক্ষী পুষ্টি অন্তৰ্গত বুলি ধৰি ল'লোঁ, কাৰণ প্ৰাণীয়ে নিজৰ খাদ্য নিজে প্ৰস্তুত নকৰে। খাদ্যৰ বাবে প্ৰাণীয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে বেলেগ বেলেগ প্ৰাণীৰ ওপৰত নিৰ্ভৰশীল। উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল বা তৃণভোজী প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া এই যে পৰপোষিত পুষ্টি বুলি ক'লোঁ, প্ৰাণীৰ যে পুষ্টিৰ ধৰণ যিটো, তাক আমি আকৌ মৃতজীৱী, পৰজীৱী অথবা পতংগভোজী হিচাপেও ভগাই ল'ব পাৰোঁ। সেয়া তোমালোকে সৰু ক্লাছত কিন্তু পাই আহিছিলা। যদি মনত নাই, তোমালোকে ক্লাছ 6 আৰু 7 বিজ্ঞান কিতাপৰ পৰা এবাৰ চাই ল'বা। ঠিক আছে, আমি এতিয়া নেক্সট আলোচনাৰ বিষয়বস্তুলৈ আহোঁ। সেয়া হৈছে ব্যাপন। ইংলিছত তাক ডিফিউশ্যন বুলি কোৱা হয়। প্ৰথমতে আমি জানো আহা ডিফিউশ্যন কি। ডিফিউশ্যন হৈছে পদাৰ্থৰ কণিকাবোৰ বেছি ঘনত্ব স্থানৰ পৰা কম ঘনত্বলৈ গতি কৰাৰ যিটো প্ৰক্ৰিয়া, তাক ব্যাপন বোলা হয়, ডিফিউশ্যন বুলি কোৱা হয়। যেনেকৈ মই এটা উদাহৰণ দিলে তোমালোকে বস্তুটো ভালদৰে বুজি পাবা। আমি যদি গোসাঁই ঘৰৰ এচুকত আমি যদি ধূপ জ্বলাওঁ, সেই ধূপৰ গোন্ধটো গোটেই ঘৰত বিয়পি পৰে। অৰ্থাৎ ধূপৰ গোন্ধৰ ঘনত্বটো য'ত বেছি আছে, সেই বেছি ঘনত্বৰ পৰা কম ঠাইলৈ গতি কৰে, আমি গোটেই ঘৰখনতে ধূপৰ গোন্ধ পাওঁ। সেয়া হৈছে ব্যাপন প্ৰক্ৰিয়াৰে সেয়া সম্ভৱ হয়। ইয়াত এটা কথা তোমালোকে এই ব্যাপন প্ৰক্ৰিয়াৰ লগত জড়িত হৈ আহিব যে এককোষী জীৱৰ ক্ষেত্ৰত, যেনেকৈ এমিবা বা পেৰামিচিয়ামৰ ক্ষেত্ৰত, সিহঁতৰ শৰীৰত ব্যাপন প্ৰক্ৰিয়াৰে গেছৰ আদান প্ৰদান ঘটে। কিন্তু অন্যান্য জীৱ, আমাৰ নিচিনা মানুহ বা বেলেগ বহুকোষী জীৱৰ ক্ষেত্ৰত জীৱৰ আকাৰ ডাঙৰ হয় আৰু গোটেই সকলোবোৰ কোষ প্ৰত্যক্ষভাৱে চাৰিওপাশৰ পৰিৱেশৰ লগত সান্নিধ্যত নাথাকিবও পাৰে। সেয়েহে সাধাৰণ ব্যাপন প্ৰক্ৰিয়াৰে সিহঁতৰ বাবে লাগতিয়াল দ্ৰব্যবিলাক কোষৰ বাবে পৰ্যাপ্ত নহয়। কিন্তু এককোষী প্ৰাণীৰ গোটেই দেহটোৱেই পৰিৱেশৰ লগত প্ৰত্যক্ষভাৱে বা পোনে পোনে সান্নিধ্যত থাকে। এই যে কথাখিনি ক'লোঁ, এইটো কথা কিন্তু তোমালোকৰ পেজ নম্বৰ 95 প্ৰশ্নাৱলীৰ 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈ গ'ল। তোমালোকে কিতাপত চাই ল'বা। এতিয়া আমি আটাইতকৈ শেষৰ যিটো বিষয়বস্তু, সেয়া হৈছে ৰেচন। সেইখিনি ক'বলৈ লৈছোঁ।
এই ৰেচনৰ বিষয়েও তোমালোকে নিজৰ কিতাপৰ পেজ নম্বৰ 94ত একেবাৰে তলফালে চাবা তাত দিয়া আছে জীৱ দেহৰ অভ্যন্তৰত কাৰ্বন আৰু অক্সিজেন ব্যৱহাৰ কৰি শক্তি উৎপন্ন কৰা ৰাসায়নিক বিক্ৰিয়াবিলাক চলি থাকোঁতে কিছুমান বৰ্জিত পদাৰ্থ উৎপন্ন হয় এইবিলাক দেহৰ পৰা উলিয়াই দিয়াটো প্ৰয়োজন আৰু এনেদৰে বৰ্জিত পদাৰ্থ জীৱৰ দেহৰ পৰা নিষ্কাশন কৰা প্ৰক্ৰিয়াটোকে ৰেচন ক্ৰিয়া বা এক্সক্ৰিশ্যন বোলে তো আজি আমাৰ যিখিনি আলোচনাৰ বিষয়বস্তু আমি ল'লোঁ সেই গোটেইখিনি আমি ক'লোঁ খুব সৰলভাৱে তাৰ আৰু বহুতো ভাগ আছে সেইখিনি আমি এইটো ভিডিঅ'ত আলোচনা কৰা নাই পৰৱৰ্তী ভিডিঅ'বোৰত মই এই চেপ্টাৰৰ লগত ৰিলেটেড বাকী বস্তুখিনি সোমাব চেষ্টা কৰিম তোমালোকে চাই থাকিবা